আজি শনিবাৰ 2 জুন 2022 ইংৰাজী বৰ্ষ। আপোনালোকক অতি দুখেৰে জনাব লগা হৈছে যে আজি আৰু কিশোৰ দাস আমাৰ মাজত নাই। হয় বন্ধুসকল, ঠিকেই শুনিছে। অসমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস আজি আৰু আমাৰ মাজত নাই। এই নিয়তিৰ সৈতে হাৰ মানি তেওঁ এই ধুনীয়া পৃথিৱীখন এৰি গুচি গ'ল আমাৰ মাজৰ পৰা। তেওঁক আৰু আমি কেতিয়াও নাপাম। তেওঁৰ অভিনয় কেতিয়াও আমি আৰু চাবলৈ নাপাম। বন্ধুসকল, আপোনালোকে কিশোৰ দাৰ বাবে যিমান পাৰে সিমানেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব, যাতে কিশোৰ দাৰ আত্মাই চিৰশান্তি লাভ কৰে। হয় বন্ধুসকল, কিশোৰ দা এটি কৰ্কট ৰোগত বহুদিন ধৰি আক্ৰান্ত হৈ আছিলে। বহু ঠাইত বহু হস্পিটেলত বাগৰি এই নিয়তিৰ সৈতে বহুত যুঁজিছিলে তেওঁ এই ধুনীয়া পৃথিৱীখনত জীয়াই থাকিবৰ বাবে। কিন্তু কোনেনো পাৰে এই নিয়তিৰ সৈতে যুঁজি জয়লাভ কৰিবলৈ? কোনেও নোৱাৰে। আজি আমাক সকলোকে কন্দুৱাই গুচি গ'ল মৰমৰ কিশোৰ দা। সকলোৱে তাৰ বাবে প্ৰাৰ্থনা কৰিব।